কোন ফৰেন ধুবুৰী মানুহ দৌৰি দৌৰি আহি আছে জায়গাডোখৰ ইমান ভাল লাগিছে নেকি আপুনি দৌৰি দৌৰি আহি আছে আজি সন্যাসী পাহাৰ বুলি কয় বঙাইগাঁও জিলাৰ খুব এটা ধুনীয়া স্পট হয় নেচাৰেল ভিউ ইয়াত ধুনীয়াকৈ পায় লগতে ইয়াত এটা মন্দিৰো আছে গতিকে ইয়াত টুৰিষ্ট সকলো আহে লগতে যে ৰিলিজিয়াছ টুৰিজিম ইয়াত খুব ধুনীয়াকৈ হয় জায়গাটোত আহিলে মাইণ্ড ৰিফ্ৰেছ হয় আজি আচলতে আমি ইয়াত ভ্ৰমণ কৰিবলৈ অহা নাছিলোঁ আমি আহিছিলোঁ ইয়াত বেলেগ কিবা এটা কাৰণত কিন্তু ইয়াৰ ৰোড ছাইডত যিটো ঠাই এখন চাই আমাৰ খুবেই ভাল লাগিল গতিকে আমি গাড়ীৰ পৰা নামিব লগা হ'ল নামি পেলাই আমি ঠাইডোখৰৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য অকণমান লোৱাৰ কাৰণে ইয়াত খন্তেক ৰখিলোঁ কেনেকুৱা লাগিছে জায়গাখন বঢ়িয়া লাগিছে চাওক আমাৰ আহিলে মাইণ্ডটো ফ্ৰেছ হৈ যায় আচ্ছা আচ্ছা ভাল লাগিছেতো আপোনালোক ক'ৰ পৰা আহিল আমি আহিছোঁ আজি ধুবুৰীৰ পৰা আপোনালোক ক'ৰ পৰা আহিছে ফৰেনৰ পৰা কোন ফৰেন ধুবুৰী অঁ জামাতাৰহাট 13 নদী না 1 নদী আচ্ছা 7 সমুদ্ৰ 1 নদী